গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আমাৰ অৰ্চিতা পথাৰলৈ আহিলে অৰ্চিতা আকৌ এইফালে আমি কঠীয়া তুলিছো আৰু এইফালেও তুলি আছে পেহীহতে আৰু এই আমাৰ অৰ্চিতা আৰচি হাই কৈ দিয়া কিবা এটা কৈ দিয়া আমি পথাৰলৈ আহিলো কৈ দিয়া আকৌ কি দেখাইছা এইটো পথাৰলৈ আহি কেনেকুৱা লাগিছে আজি প্ৰথমবাৰৰ কাৰণে আহিছে ন ভালকে কোৱা আকৌ আহিবানে কাইলৈ বোকা চুই কেনেকুৱা লাগিছে মজা লাগিছে এতিয়া আমি কঠীয়া তুলিম দেই এইখনেই হৈছে আমাৰ পথাৰ এইফালে আমাৰ দাইহেতৰ কঠীয়া পাৰি থৈ দিছে আৰু এটা চাইডে আমাৰ যেহেতু এবিঘা মাটি সেইটো কাৰণে অলপমানহে কঠীয়া পাৰিছে এটা চাইডে দাইহেতৰ এটা চাইডে আমাৰ হয় নাহি বিবান পকি বধান উপচি পৰ কামাৰ ভৰাল পানী দয়া জাপি খালো চাহ খাইতে তামোল খালো এইবোৰ মই তোলা কঠীয়া দেই বান্ধিব হ'লে নাজানো সেইকাৰণে এনেকৈ থৈ গৈছোঁ মায়ে বান্ধিব বোকাই লুটুৰি পুটুৰি পথাৰলৈ আহিলে মানে সদায় এনেকুৱা বোকাই লুটুৰি পুটুৰিয়ে হওঁ এয়া আমাৰ মিনতী পেহীদেউ এয়া মাতাশ্ৰী আৰু এয়া আমাৰ আপাদেউ আৰু সেইফালে এজনী পেহী মায়ে চাহ লৈ আহিছিল আৰু এতিয়া বৰমা পেহীহঁতক মাতি পানি একেলগতে চাহ খালোঁ আমি আৰু এনেকুৱাতো খাই শেষ হোৱা নাই আৰু এইফালে উৎপাত চক ভাল লাগিছে কঠীয়া তুলিও পথাৰত চিঞৰি চিঞৰি গান গাই কাম কৰি কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন দেই মই কিন্তু কাম কৰিবলৈ হ'লে এনেকৈ চিঞৰি চিঞৰি গাই বহুত ভাল পাওঁ কষ্ট কৰিলেহেতো পেট ভৰিব সেইটো কাৰণে আহি পথাৰত কিমান ধুনীয়া বতাহ মাৰি আছে কাম কৰিবলৈ খালি কঁকালৰ বিষ মন যোৱা নাই কৰিবলৈ ভাগৰো লাগিছে যথেষ্ট মই ইমানখিনিহে তুলিছোঁ দেই অকলে আচলতে গাঁৱলীয়া মানুহে কাম কৰিবই লাগিব পথাৰলৈ আহিবই লাগিব সেইটো কাৰণে পথাৰলৈ আহিছোঁ ঘৰততো বেলেগ কোনোবা নাই আৰু কাম লগাবলৈও মানুহ আজিকালি দিনত বিচাৰি পাবলৈ বহুত দিগদাৰ সেইটো কাৰণে নিজে কৰিছোঁ আৰু এবিঘা খেতিহে কৰিম বাকীবোৰতো আঠিয়ে হয় এইটো এটা আচলতে এবিঘা কৰাৰ কাৰণটো হ'ল কিবা এটা কৰিবলৈও মন যায় পথাৰত চব থকা দেখি নিজেও থাকিবলৈ মন এয়া দেখিছেনে গোটেই গাত বোকা শেষত কাপোৰ চাপোৰ চব খুলি দিলে খুলি দি পানি এতিয়া ঘৰলৈ যাওঁ উৎপাত কৰি আছে আৰু অলপমান তুলোঁ আৰু তুলি মেলি যামগৈ আৰু ঘৰলৈ ভাগৰ লাগিছে যথেষ্ট সেইটো কাৰণে থাকিব নোৱাৰোঁ আপোনালোকে চাগে এতিয়া বহুতেই ব্যস্ত খেতিৰ কামত তাৰ মাজতে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আচলতে ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ মোবাইলটো যিহেতু লৈ আহিছিলোঁ বেবীয়ে চাই থাকিব বুলি আহিছিলোঁ আৰু এতিয়া ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ আপোনালোকলৈও আগবঢ়াই দিছোঁ সেইকাৰণে ৰ'দ দিছিল সেইকাৰণে এই ছাতিটো বান্ধি ল'লোঁ ইয়াত দেখিছে নাই ইয়াত কেনেকৈ খুঁটি এটা পাই পানি বান্ধি লৈছোঁ বেবীয়ে ইয়াতে বহিব বুলি থলোঁ নাই নবহে তাই খালি উৎপাত মায়ে কঠীয়াখিনি বান্ধি দিছে আৰু এইফালে মোৰ ইমানখিনি তুলিবলৈকে আছে আৰু সেইজনী পৰিলে অৱস্থাই নাই বোকাত লুটুৰি পুটুৰি এইবোৰ আমাৰ চব পথাৰ হয় বাকী বেলেগ মানুহে কৰিব আৰু মাত্ৰ এবিঘাৰ কাৰণেহে কঠীয়া তুলিবলৈ আহিছোঁ তুলিব লাগে 20 ফেৰা কিন্তু তুলিছোঁ এয়া 5 ফেৰা বেছি তোলা নাই বোকা পানীৰে ভৰা শাওনৰ পথাৰৰ মাদকতা কোনে বুজিব আজিকালি গাঁও এৰি মানুহে চব টাউনমুখী হৈছে সেইকাৰণে মানুহবিলাকৰ পৰা আঁতৰি গৈছে কিন্তু আমি ভাল পাওঁ দেই আজি বতৰটো ভাল বতৰটো আজি ৰ'দ দিয়া নাই বতাহ মাৰি আছে যদি আপোনালোকে ৰ'দ দিয়ে বা বতাহ নামাৰে তেতিয়া পথাৰত কেনেকৈ থাকিব
এটা টিপছ দিওঁ আপোনালোকক, সৰু এডভাইচ। পথাৰত থাকিলে আপোনালোকে শুইটি বজাই দিবচোন, তেতিয়া বতাহ এজাক আহি যায়, বহুত বেছি ভাল লাগে তেতিয়া। এয়া চাওকচোন, মোৰ গোটেই বোকাই গাটোত। এমুঠি তুলিবলৈকে বহুত টাইম লৈছে আৰু বহুত টানো কঠীয়াখিনি, আৰু চুটি চুটি, একেবাৰে চুটি চুটি, সেইটো কাৰণে অকণমান প্ৰব্লেম হৈছে। পানী নথকা হ'লেতো আৰু বেছি প্ৰব্লেম হ'লহেঁতেন। শেষ হ'ল, এতিয়া আহি আছোঁ ঘৰলৈ। আচলতে শেষ হোৱা নাই, কিন্তু মায়ে তুলিব এতিয়া। মোৰ ভাগৰ লাগিলে, আৰু এইফালে এজনী বেছি আমনি কৰাৰ কাৰণে গুচি আহিলোঁ। কষ্ট কৰিবই লাগিব ন, গাঁৱলীয়া জীৱনত ল'লোঁ যেতিয়া। আৰু এইবাৰ কিন্তু জনম ইয়াত নলওঁ দেই, অসমত। এইবাৰ এমেৰিকা চেমেৰিকাহে ল'ম। আৰু এইবোৰ পথাৰ পাছবোৰ বোকা পানী চুই থাকিবলৈ নাই আৰু। বেয়া নালাগে, ভালেই লাগে যেতিয়া আমি পথাৰলৈ আহোঁ। চব পথাৰত থাকে। বিয়াৰ কাৰণেকে গৈ আছে চক ছাতি, আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি। আৰু বহুত ভাগৰ লাগিছে, পথাৰত খোজকঢ়া অভ্যাসটো নাই। বহুত দিনৰ মূৰত আজি খোজকাঢ়িছোঁ লাঠিডাল লৈ লৈ, গোটেইজনী লুতুৰি পুতুৰি বোকাত। বেবী এফালে চোৱা, কেনেকুৱা লাগিলে কৈ দিয়া আকৌ। কাইলৈ যাবানে? সঁচাকেনে? কৈ দিয়া আকৌ তোমাৰ ছাবস্ক্ৰাইব কৰি দিবলৈ। আমি গুচি আহিলোঁ কৈ দিয়া। পথাৰলৈ যোৱা কাৰ কাৰ এনেকুৱা ৰূপ হয় আপোনালোকে জনাবচোন দেই। এতিয়া ঘৰ আহি পাই গ'লোহি। ঘৰ আহি পিনি এতিয়া গা চা ধুই ফ্ৰেছ হওঁ, তাৰপিছতে যাব লাগিব মই ৰুমলৈ। ঘৰৰ পৰা ৰুমত মোৰ কাগজ পত্ৰ কিছুমান আছে, সেইবোৰ আনিবগৈ লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।